কিডনিৰ কাৰণে এটা খুব ডাঙৰ দৰৱ। আজি প্ৰথমবাৰ মই এই গছজোপা ৰোৱা। এই ভিডিঅ'টোত আপোনালোকে চাওক, জুবিন দাই চিনাক্ত কৰি থৈ যোৱা এজোপা ঔষধি গছ, আৰু সেই ঔষধি গছজোপা নাজানে কিডনি দৰৱ বুলি ক'লে জুবিন দাই। চাওকচোন বাৰু কোনবিধ দৰৱ আৰু সেই দৰৱবিধৰ নামনো কি, বা সেই উদ্ভিদজোপাৰ নামনো কি আপোনালোকে জুবিন দাৰ মুখেৰে শুনক। বৰ আচৰিত, তেখেতে উদ্ভিদ এজোপাৰো নাম কৈ থৈ গ'ল যে এইজোপা ঔষধি গছ আৰু কি কামত ব্যৱহাৰ কৰা হয় বা কি কামৰ বাবে উপযোগী। শুনক। মই খাৰঘুলিত আছো, মোৰ বাসভৱনত ষ্টুডিঅ'ত। এই গছজোপাৰ নাম হৈছে জমলাখুটি। বহুত মানুহে নাজানে, ইয়াত মোৰ বহুত হৈছে জমলাখুটি। জমলাখুটিৰ পৰা যিটো আলু ওলায় তলত, এই আলুটো কিডনিৰ কাৰণে এটা খুব ডাঙৰ দৰৱ। আজি প্ৰথমবাৰ মই এই গছজোপা ৰোৱাৰ পিছত প্ৰথমবাৰ এই আলুটো উলিয়াইছোঁ। আজি কিডনিৰ কাৰণে জমলাখুটিৰ আলু খাম আমি। আৰু বহুতে চিনি নাপায়, ঘৰত পৰি থাকে বেয়া গছ বুলি এনেই কাটি দিয়ে, কিন্তু গছজোপা চাই লওক, চিনি পাব তেতিয়া। ইটছ কল জমলাখুটি, কিডনিৰ এটা মহৌষধ। সিজাই পেলাই তাৰ পানীটো খাব লাগে।